উদ্দেশ্যটো হ'ল আমাৰ হাতীধৰা যিটো ব্লক আৰু এই ব্লক ডেভেলপমেণ্ট অফিচত কৰ্মৰত এন্থনী হেমব্ৰমৰ বিষয় লৈ আমি দুখ প্ৰকাশ কৰিছোঁ। যোৱা 6/7/2022 তাৰিখ আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ MCLA মাননীয় শ্ৰীযুত সুজল কুমাৰ সিংহ মহোদয়ে প্ৰেছ মিটত কৈছে যে ব্লকত যেতিয়া ছাডেন ভিজিট কৰাৰ সময়ত তাৰ নথি পত্ৰ চাই তাৰ এটেণ্ডেন্স চাই পেলাই দেখা যায় 9 মাহতকৈ ওপৰত তাৰ কোনো এটেণ্ডেন্স নাই, হাজিৰা নাই। আৰু সেই বিষয় লৈ তেখেতে কৈছে যাতে এওঁৰ বদলি ব্লেকক যাতে ইয়াত কিবা দিয়া হয়। তো আমি আমাৰ হাতীধৰা ব্লকৰ এলেকাৰ ৰাইজৰ হৈ আমি ক'ব বিচাৰিছোঁ, আমি আদিবাসী শোষিত পীড়িত আমি জাতি, আমি বহুদিনৰ পৰা পিছপৰা আৰু যেতিয়াৰ পৰা আমাৰ হাতীধৰা ব্লকটো হৈছে তেতিয়াৰ পৰা আমাৰ এলেকা হাতীধৰাৰ এলেকাৰ ৰাইজসকলে বহু সা সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ। আমি ভাগ্যৱান বুলি কওঁ। কেনেবাকৈ আমাৰ এন্থনী মহোদয় আমাৰ হাতীধৰা ব্লকত অহাৰ পিছত যিবিলাক তথ্য আছিলে, যিবিলাক আমাৰ সুখ সুবিধা আছিলে, কিবা আছিলে, সেইটো আমি এতিয়া গম পাই আছোঁ। সি বৰ্তমান গাঁৱে ভূঞে ঘূৰি ঘূৰি মানুহক বুজাই আছে আৰু যাৰ ফলত আজি আমি এলেকাৰ ৰাইজসকলে আমি কিছুমান লাভৱান হৈছোঁ আৰু বহুত কথা আজি আমি জানিব পাৰিছোঁ। আমি দুখ প্ৰকাশ কৰিছোঁ আমাৰ মাননীয় MCL শ্ৰীযুত সুজল সিংহ মহোদয়ে যদি আমাৰ এন্থনী হেমব্ৰম ইমান দিনত কৰ্মৰত অৱস্থাত থকাৰ স্বত্তেও এটেণ্ডেন্স নথকাৰ স্বত্তেও সি কেনেকৈ গভৰ্ণমেণ্টৰ পৰা যিটো চিলাৰী সি মানে কণ্টিনিউ পাই আছে। আৰু দ্বিতীয় কথা, এজ পাৰ ৰুলছ মানে তেখেতক চকজ কৰিব লাগিছিল ভিডিঅ' বা আমাৰ MCL মহোদয়েও তেখেতক চকজ কৰিব লাগিছিলে, কিন্তু এনেকুৱা প্ৰেছ মিট দিয়াটো দুৰ্ভাগ্যজনক আমি ভাবিছোঁ। কিয়নো আমি আদিবাসীসকলে এটাই মাথোন আজি আমি এজন কৰ্মচাৰী পাইছোঁ আৰু যদি এতিয়া আমি ইয়াত আমি বুজিব পাৰিছোঁ যে আমাৰ মাননীয় শ্ৰী সুজল কুমাৰ সিংহ আমাৰ MCL মহোদয়ে আমাৰ প্ৰতি, আমাৰ আদিবাসীৰ প্ৰতি বোধহয় মৰম নাই। আৰু আমি দুখ প্ৰকাশ কৰিছোঁ, ডাইৰেক্ট এনেকুৱা প্ৰেছ মিট দিয়াটো আমি দুখ প্ৰকাশ কৰিছোঁ। ভৱিষ্যত যাতে এনেকুৱা নহয় তাৰ বাবে আমি আমাৰ MCL মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰতি মৰম যাতে থাকে, যাতে আমি সকলো মিলি আমাৰ এলেকাখন 3 নং আমাৰ যিটো ব্লক বা 3 নং সমষ্টি শ্ৰীৰামপুৰখন যাতে আমি উন্নতি কৰিব পাৰোঁ। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ পৰৱৰ্তী কালত বিগত দিনবোৰত বহুত মিছ ইউজ টকা পইচা হৈছে, কোনে এইটো তত্ত্বাৱধান কৰা নাই আৰু বহুত তেনেকুৱা স্কিম এনেই মানে কিবা হৈছে। বৰ্তমানো এনেকুৱা আমি চাই আছোঁ, এই IOI ক্ষেত্ৰতো বহুত এনেকুৱা খেলি মেলি হৈ আছে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ MCL মহোদয়ক যাতে সকলো যাতে পুংখানুপুংখানুক্ৰমে সকলো চাই পেলাই যাতে সকলোৰ মাজত প্ৰয়োজনবোধে আমাৰ 3 নং সমষ্টিৰ ৰাইজক লৈ বা মুৰব্বীক লৈ এই বিষয় লৈ যদি আলোচনা কৰিলে আমি সুখী হ'লোহেঁতেন।